পাপা পাপা এইটো কি ভূত আহিছে নেকি পাপা? হেত বেটা, এইটো ভূত নহয়তো, এইটো মানুহে। সি এনেকুৱা চলা কাপোৰ পিন্ধি আছে, সেইকাৰণে তাক ভূত আন পাইছে। ভয় নকৰিবি বেটা, ভয় নকৰিবি। মোকতো ভয় লাগি গৈছিল পাপা, মই এনেকুৱা চলা কাপোৰ জীৱনত দেখা নাই। হ'ব দে, ভয় নকৰিবি, সিও এটা মানুহে, চিন্তা কৰিব নালাগে। মই আছোঁ নহয় বেটা। যে পিছে বুজি ক'ৰ পৰা আহিলি তই? এনেকুৱা ড্ৰেছ লাগে যে আহিছে। মোক আজি দেখা নেকি মইতো সদায় এনেকুৱা ড্ৰেছ পিন্ধি মোৰতো ড্ৰেছেই আজিকালি নিদিয়ে। এই এনেকুৱা ড্ৰেছ দি তই কি কৰ? চলা কাপোৰ কেনেকৈ পিন্ধি কিমান ড্ৰেছ পিন্ধি থাকা? কেইটা এইযোৰা ড্ৰেছ দি কি কৰিব পাৰি তই নাজানা? এইযোৰা ড্ৰেছ দি মই আকাশত উৰি ফুৰোঁ, তই নাজানা নেকি? কি কথা কোৱা? এনেকুৱা ড্ৰেছ দি তাৰমানে উৰি ফুৰিব পাৰে নেকি? ক'ত দেখিছোঁ? মিছা কথা কোৱাৰ জাগা নাপালি। যেদিছা কালি আহিবি তই মোৰ ঘৰত, তোক দেখুৱা। সঁচা কথা নেকি? কালি যাম দেচোন, চাওঁ বাৰু তোক প্ৰমাণে চাম। এতিয়া মই যাওঁ দে, তই পাৰ যদি কালি একবাৰ আহিবি, মই তোক দেখুৱা। পাপা আপুনি দেখোন ভূত নহয় বুলি কৈছিল, সেইটো ঘূৰে গুচি গ'ল পাপা। সেইটো ভূত নহয় বেটা, সি তাৰমানে সেনেকুৱা চোলা কাপোৰ পিন্ধিছে, সেইকাৰণে সি উৰি যাব পাৰিছে। মই তাকেতো আচৰিত, বাপ সেনেকুৱা কোনো মানুহ উৰিব পাৰিনে? নহয় পাপা, সেইটো এটা ভূতেই আছিল। ভূত নহয় অ', তোক কিমান ক'ব লাগে, সেইটো ভূত নহয়। বা কালি যে মানুহটো আহিছিলে, বা এনেকুৱাকৈ উৰি যাব পাৰে না? মই এনেকুৱাকৈ উৰি যাব পৰা হ'লে পাপা আহিলে ময়ো এনেকুৱা চোলা কিনি দিব কম, ময়ো উৰিব চেষ্টা কৰিম। বেটা পঢ়া চাই আছা? দে পঢ় ভালকৈ পঢ়। এই পাপা মোকো তেনেকুৱা চোলা আনি দিবি অ', ময়ো উৰিব লাগিব পাপা। পঢ়া চাবা এৰি তাৰমানে সেইবিলাক কথাই ভাবি আছ তই? তই কি পঢ়া চাই আছা? পাপা নহয়, ময়ো তাৰ দৰে উৰিব ইচ্ছা গৈ আছে। হ'ব দে, সেইবিলাক কথা বাদ দে, এতিয়া কি পঢ়ি আছানো? আৰু কালি স্কুলত যাবি নে নাযাওঁ? পাপা স্কুলত যাম নে কালি? এতিয়া মই অসমীয়াৰ কিতাপ পঢ়ি আছোঁ। দে ভালকৈ দে পঢ়ি থাক, মই অলপ আহোঁ দে, তই পঢ়া চাই থাক ভালকৈ হা বাবা। পাপা আহোঁতে মোৰ লাগে এটা চিপছ কিনি লৈ আহিবি। তই কি কৈছা? তোক কিমান মানা কৰি আছোঁ চিপছ খাব, আৰু তই চিপছ খোৱাৰ কথা কৈছা? হ'ব দে দেউতা, এটা চিপছ আনি দিবি দেউতা। দে পঢ়া চাই থাক, মই আহি আছোঁ কিন্তু জলদি। ঘড়ী ঘটি নাই নেকি? ঘটি আছে ঘৰত, মই মাতি দি আছোঁ ৰ, অলপ সময় ৰ। কে বাটি ক'ৰ পৰা আহিলি তই? ঘটি তোৰ তাকে আহিলোঁ, কিয় বেয়া পাইছে নেকি ঘৰত? মানুহ কিবা মানুহৰ তাক খালি বেয়া পায় নেকি? কি কথা কয় বাটি, তই আহে মোৰ কিমান ভাল লাগছি। এই বাটি, এই বিচনাত বহি কথা পাতোঁ, তোৰ লগত বহুত কথা আছে আজি। বহি পেলাই কথা পাতোঁ। ইয়াতে বিচনাতে বহো ইয়াতে বহ। এই বাটি খবৰ কচোন কেনে? এই খবৰ আছোঁ দে, সিমান ভাল নহয় খবৰ। এই ল'ৰাটো কি কৰিবি, তাৰ লাগিয়ে চিন্তা লাগি থাকে। সি তাৰমান চিপছ খোৱা হৈছে। এই চিপছ টিপছ গিলে ইমান মানুহক ক্ষতি কৰে, কিন্তু তাক ইমান কওঁ কিন্তু নাই, সি নুবুজে। নাই, এতিয়া আহোঁতেও মোক এটা চিপছ লৈ যাব দিছোঁ। এই চিপছ টিপছ এইগিলা বেছি খাব নিদিবি, বৰ বেয়া, সৰু ছোৱালীক বিৰাট ক্ষতি কৰে। যি হয় হ'ব দে, আৰু কথা নহ'লে কি কৰিম এতিয়া, মই তাকে ইমান কওঁ কিন্তু নামানে। বাকী এতিয়া এটা কথা হ'ল নহয়, মোৰ বোলে এতিয়া কইনা চাব বিচাৰিছে ঘৰৰ পৰা। এতিয়া তই কি ক? ঘৰত তাকে সদায় কৈ থাকে, মই কওঁ এতিয়া বিয়া নাপাতো, কিন্তু নাই উপায় নাই, এতিয়া ঘৰত আৰু জোৰ কৰি হ'লেও বিয়া পাতি দিব।
তই কৈছোঁ এতিয়া বিয়া পাতিলে কি ভাল হ'ব না বেয়া হ'ব? আৰে কি কয় গতি, আমি ঘৰত বিয়া পতাৰ কাৰণে সদায় কাজিয়া লাগি আছিলোঁ আৰু তোক বিয়া পাতিব দিলেও তই বিয়া নাপাতা। বিয়াখন পাতিব লাগে, সময়টো আৰু ৰৈ থাকে নেকি? ইমান বয়স হ'ল তোৰ, গতিকে বিয়াখন পাত। তাকে সমানে চলি মোৰ এতিয়া ল'ৰাৰ বাইপে ক'লোঁ। পিছে মই তোমাক কোৱাই নাছিলোঁ ৰ, মোৰ লাগি এটা ছোৱালী চাইছিয়ে, এতিয়া মোকো যাবা দি আছে। কি কৰা যায় তাকে, তই একদিন ওলবি, নহ'লে দুটাই যাম। হ'ব দে, মোক আগতীয়াকৈ কোৱা নাই গোটাই, যেতিয়াই যাব লাগে যাম দে, ক'লি হ'ল মোক, যোনদিনাই যা ফ্ৰী আছোঁ মই। এতিয়া যাওঁ দে মই, তই যেতিয়াই যাব লগা হয় মোক খবৰ দিলি হ'ল। কি যাবি নেকি? দে তে যা, কিন্তু মই তোক খবৰ দিম দেই, তই কিন্তু যাব লাগিব। তোৰ বাহিৰে মোৰ আৰু কোন বন্ধু আছে কৈছোঁ, তই যাব লাগিব মোক। দে হ'ব দে, যাম দে। বাছা ঘটিকো বিয়াখন পাতি দিওঁ ৰ, তাৰ পিছত মাহৰ কেইদিন যায় সি গম পাব। কিবা কৈছে নেকি বাতি? নাই একো কোৱা নাই, মই যাওঁ দে।